মোক যদি কোনোবাই সোধে তুমি গৰম দিনত কি খাই বেছি ভাল পোৱা, মোৰ উত্তৰ হ'ব পঁইতা ভাত, কাৰণ মই পঁইতা ভাত খাই বহুত বেছি ভাল পাওঁ। আৰু আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কিহেদি পঁইতা ভাত খালোঁ। ইফালে মই দালি আৰু আলু তুলি দিছোঁ কুকাৰত বইল হ'বৰ কাৰণে, আৰু ইফালে কেইটামান নৰসিংহৰ পাত তুলিলোঁ কোমলি কোমলি আছে বৰা বনাবৰ কাৰণে, আৰু ইফালে মই দালিখিনি পিটিকি আছোঁ কেঁচা পিঁয়াজ তেল আৰু নিমখেদি, আৰু বৰা বনাবৰ কাৰণে তাতে নৰসিংহৰ পাতো দিছোঁ, আৰু এটা ডিমা অমলেট কৰিলোঁ, আৰু ইফালে আলুখিনি মই কেঁচা পিঁয়াজ জলকীয়া মিঠাতেল নিমখেদি সানিলোঁ, আৰু ইয়াতে দিছোঁ মই বগৰী আচাৰ, কাৰণ টেঙা টেঙা হ'লে ভাল লাগে। আৰু এই ভাতখিনি মই গোটেই ৰাতি তিয়াই থৈছোঁ। ইয়াতে মই কেঁচা পিঁয়াজ আৰু মিঠাতেলেদি সানি লৈছোঁ, আৰু তাৰপিছতে আমাৰ আছিল আজি নৰসিংহৰ পাত, ডিমা অমলেট, আলু পিটিকা, দালি পিটিকা আৰু দালিৰ বৰা, আৰু বিলাহী আৰু কেঁচা পিঁয়াজৰ মিক্স। আপোনালোকে বাৰু কোনে কোনে পঁইতা ভাত খাই ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই যোনদিনাই ভাবোঁ যে কালি ৰাতিপুৱা মই পঁইতা ভাত খাম বা পঁইতা ভাত খাব মন যায়, সেইদিনাই মই ৰাতি বেছিকৈ ভাত তুলি দিওঁ, এক্সট্ৰাকৈ বাটিত তিয়াই থওঁ গোটেই ৰাতি। আৰু ভিডিঅ'টো চাই আজি কেনেকুৱা বোলে ভাল লাগিলে যদি লাইক কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ।